Namaskar, মই দুলাল চন্দ্ৰনাথ. Today I am very much excited. আজি মই বহুত উৎসাহী হৈ আছো because আজি মোৰ ডেইলি লাইফ ষ্টাৰ্ট হৈছে Nutrilite Chyawanprash. জানোচোন আহক ইয়াৰ Chyawanprashৰ উপকাৰিতাসমূহৰ বিষয়ে. প্ৰথম কথা হ'ল ইট ছাপোৰ্টছ ইমিউনিটি. আমাৰ শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা এই Chyawanprashে বৃদ্ধি কৰাত সহায় কৰে. দেন আমি চাওঁ ইট হেল্পছ কম্বেট কাফ এণ্ড কোল্ড, জ্বৰ কাহৰ লগত যুঁজিব পৰাকৈ শৰীৰটোক শক্তিশালী কৰি তোলে. দেন ৰিজুভিনেট দ্য বডিটোক উজ্জীৱিত কৰি ৰাখে. দেন বুষ্ট ষ্ট্ৰেংথ এণ্ড ষ্টেমিনা এণ্ড এনাৰ্জাইজ দ্য বডি. চ' আমি গম পাইছোঁ চমুকৈ ক'বলৈ গ'লে এই বডিটোক শক্তিশালী কৰি ৰাখে, অ'কে, ইণ্টাৰনেলি ষ্ট্ৰং কৰি ৰাখে. এডিশ্যনেল বেনিফিটছবিলাকৰ ভিতৰত যদি আমি চাওঁ, ইট ছাপোৰ্টছ ডাইজেশ্যন, এই হজম শক্তি ভালে ৰখাত মানুহক সহায় কৰে. দেন ইজেছ ৰেছপাইৰেটৰী ছিষ্টেম, শ্বাস প্ৰশ্বাস যন্ত্ৰ যিটো আমাৰ এইটো খুব ভালকৈ কাম কৰাত সহায় কৰে, এলাৰ্জিৰ লগত ফাইট কৰাত সহায় কৰে. দেন মেক্স ইউ ফিল য়াংগাৰ, যদি আমি ৰেগুলাৰ আপুনি ইউজ কৰে তেতিয়াহ'লে ইউ কেন ফিল য়াংগাৰ. দেন ইট ছাপোৰ্টছ ইয়ৰ মেমৰি, স্মৃতিশক্তিৰ ছাপোৰ্টিঙৰ ক্ষেত্ৰতো ই এটা গুৰুত্বপূৰ্ণ প্ৰডাক্ট. দেন ছাপোৰ্টছ হাৰ্ট হেল্থ, আমাৰ যিটো কলিজাখন ভালে ৰখাটো ই সহায় কৰে. এতিয়া আমি চাম যে বিভিন্ন ধৰণৰ Chyawanprash আছে, কিন্তু হোৱাট মেক্স ইজ বেটাৰ, কিন্তু এইটোনো কি কাৰণে বেটাৰ তাৰ ফৰে আমি যদি চাওঁ দেখা পাম মেড উইথ 16 অৰ্গেনিক ইনগ্ৰেডিয়েণ্ট, 16বিধ জৈৱিক উপাদানেৰে নিৰ্মিত. দেন যিহেতু গম পাইছে এইটো নিউট্ৰিলাইটৰ প্ৰডাক্ট, ইয়াত গেৰাণ্টি আছে কি PSP, পিউৰিটি মিনছ শুদ্ধতা, ছেফটি মিনছ নিৰাপদ, ছেফটি এণ্ড পটেঞ্চি মিনছ গুণগাঢ়তা, ইয়াত এইটো গেৰাণ্টি পাব. ডাঙৰ কথা হৈছে কি এইটো ইক'চাৰ্টৰ চাৰ্টিফাইড হয়. ইক'চাৰ্ট যিটো হয় মানে এটা প্ৰগ্ৰেম এটা আছিলে, প্ৰগ্ৰেম ফৰ অৰ্গেনিক প্ৰডাকশ্যন ষ্টেণ্ডাৰ্ড এজ ইট ইজ মেড উইথ 16 অৰ্গেনিক ইনগ্ৰেডিয়েণ্ট, সেইটো আছে. নেক্সট কথা হ'ল আমি যদি চাওঁ ইয়াত শগুনী লতা আছে, আমলা আছে. এতিয়া শগুনী লতা মানে কি, যাৰ সগুণেৰে সমৃদ্ধ, যদি সেই শগুনী লতা ইমিউনিটিৰ ক্ষেত্ৰত সহায়ক হয়. গতিকে এই প্ৰডাক্টটোৰ বিষয়ে যদি আপোনালোকে ইয়াৰ ইনগ্ৰেডিয়েণ্টবিলাকৰ বিষয়ে যদি আপোনালোকে গুগলত ছাৰ্চ কৰে দেন ইউ উইল বি বেনিফিটেড. আৰু চমুকৈ এইটোৱে কওঁ, এইটো এটা অতি সময় উপযোগী প্ৰডাক্ট. এডাল্টৰ কাৰণে ডেইলি 1 স্পুনফুল মানে 12 গ্ৰামকৈ ডেইলি দুবাৰ খাব লাগে, আৰু চাইল্ডৰ কাৰণে হাফ স্পুনফুল অৰ্থাৎ 6 গ্ৰামকৈ টুৱাইচ এ ডে, মানে দিনে দুবাৰ খাব লাগে. চ' এইটো এটা সময় উপযোগী প্ৰডাক্ট. আপোনালোকে এটা অথেণ্টিক প্ৰডাক্ট পাবৰ বাবে আপোনাৰ চিনাকি Amway ডাইৰেক্ট ডিষ্ট্ৰিবিউটৰৰ লগত, ডাইৰেক্ট চেলাৰৰ লগত যোগাযোগ ৰাখক আৰু নিতেও ব্যৱহাৰ কৰক আৰু সুস্থ থাকক. নমস্কাৰ.